সৃষ্টি কৰা আপুনি জীৱ-জগত সৃষ্টি কৰিছে আৰু আমি আপোনাৰ সৃষ্টিক পালন কৰিছো আৰু ৰুদ্ৰদেৱ আপুনি অন্যায় অধৰ্মহলে তাকে ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰিছে এনেদৰে আমি তিনিও অবিৰামগতি নিজ কাৰ্যত হৈছো লিপ্ত কাৰণ আমি এই সৃষ্টিৰ মূল কাৰণ আমি এই সৃষ্টিৰ মূল কাৰণ আমি এই সৃষ্টিৰ মূল আৰু সৃষ্টি বিশেষ এটি কাৰ্য সাধন কৰিবৰ বাবে আমি আপোনাক কৰিলো স্মৰণ আমি কি কাৰ্য কৰিম ব্ৰহ্মদেৱ ইতিমধ্যে আমি ৰুদ্ৰদেৱক সকলো কথা কৰিছো ব্যক্ত ৰুদ্ৰদেৱে তোমাক সময়ত সকলো বুজাই ক'ব এবে যাওক আমি সকলোতে নিজ নিজ কাৰ্য